Welcome back to my YouTube channel. আজি আকৌ এটা কম মূলধনত ফাৰ্মিং কৰিব পৰা ভিডিও লৈ আহিছো। ভিডিওটো স্কিপ নকৰাকৈ চাবচোন। আপোনালোকে ভিডিওটো চোৱাৰ পাছত আপোনালোকেও ফাৰ্মিং কৰিবলৈ মন যাব। প্ৰথম কথাটো হ'ল আমি বা আপোনালোকে আপোনালোকৰ পৰিয়ালে সকলৰ ঘৰত যদি এনেকুৱা গৰু ছাগলী কুকুৰা হাঁহ নাই তেতিয়াহলে আপোনালোকে পুহিবলৈ আৰম্ভ কৰক আৰু সেইবিলাক পুহিয়ে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। কিছুমান গাঁৱলীয়া সমাজত বহুতে এইবিলাক পুহি টকা উপাৰ্জন কৰি আছে আৰু টাউনতো কৈছো টাউনীয়া বিলাকেও তেওঁলোকেও এনেকুৱা বিলাক ফাৰ্মিং কৰিও টকা ইনকাম কৰি আছে। এইকেইটা আমাৰ ঘৰৰ লোকেল জাতৰ ছাগলী। ইহঁতক এতিয়া মৰ্নিং টাইমত বাৰীলৈ নিয়া হৈছে। ইহঁতক বাৰীত মেলি দিয়া হয়। ইহঁতে বাৰীত ঘাঁহ খাই সন্ধিয়া ঘৰলৈ উভতি আহে আৰু যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া আমি ঘৰত কলপাত খাবলৈ দিওঁ আৰু লগতে দানা খাবলৈ দিয়া হয়। বৰ্তমান এতিয়া ইহঁতে দেখিছেনে আপোনালোকে কলপাত খাই থকা। এনেকৈ আমাৰ ঘৰৰ ছাগলীকেইটাক পালন কৰি আছো। যদি আপোনালোকে কম মূলধনত ছাগলী ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহ'লে ছাগলী পুহিব পাৰে আৰু আপোনালোকে লোকেল ছাগলী পুহিব পাৰে নতুবা হাইব্ৰিডৰ ছাগলীও পুহিব পাৰে। যদি হাইব্ৰিডৰ ছাগলী পুহিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ ওচৰে ভেটেৰিনেৰীত গৈ খবৰ ল'ব আৰু তেওঁলোকৰ পৰা পৰামৰ্শ লৈ ছাগলী ক্ৰয় কৰিব। আপোনালোকে ছাগলী বিক্ৰী কৰিও টকা উপাৰ্জন কৰি ঘৰখন সুচাৰুৰূপে চলাই নিব পাৰিব। আপোনালোকে ভিডিঅ' চাই যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম। বাই বাই।